So, hello, ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণৰ পাৰ্ট 2 ভিডিঅ' আমি পাৰ্ট 1 ভিডিঅ'ত আলোচনা কৰিছিলোঁ সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ কেইটা কি যেনে সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয়, অসন্তুলিত ৰাসায়নিক সমীকৰণ কি হয়, আমি সন্তুলন কেনেকৈ কৰিব লাগে কোনোবা এটা ৰাসায়নিক বিক্ৰিয়াক, তাৰপিছত অপহৰণ বিক্ৰিয়া কি, দ্বি অপহৰণ বিক্ৰিয়া কি, তাৰপিছত আমি শিকিম আৰু জাৰণ কি, বিজাৰণ কি, ক্ষয়ভৱন কি, ৰেঞ্জিডিটি কি। চ' গোটেইকেইটা আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাবা, আৰু যিসকল মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যন অন কৰি দিবা। চ' ঠিক আছে, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম হ'ল যে ৰাসায়নিক সমীকৰণ কেই প্ৰকাৰ হয়। যে ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰ হয়, এটা হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু এটা হ'ল অসন্তুলিত ৰাসায়নিক সমীকৰণ। চ' এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয়, যে যি ৰাসায়নিক সমীকৰণৰ যে বিক্ৰিয়ক পদাৰ্থৰ মৌলসমূহৰ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলসমূহৰ মুঠ ভৰৰ সমান হয়। চ' এইটো এনেকুৱা যে ইয়াত যেনেকৈ আমি লিখিলোঁ জিংক, এতিয়া আমি লিখোঁ জিংক প্লাছ H2SO4, জিংক প্লাছ H2SO4 কি হ'ব, জিংক ছালফেট প্লাছ H2 এনেকৈ হ'ব। চ' গতিকে ইয়াত এইটোক কোৱা হয়, আমি জানো বিক্ৰিয়ক পদাৰ্থ আৰু এইবোৰক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া এই বিক্ৰিয়ক পদাৰ্থসমূহত যিমানটা মৌল আছে, যেনেকৈ Zn আছে, H2 আছে, ছালফাৰ আছে, তাৰপিছত অক্সিজেন 4টা আছে, O4 আছে, মানে এই বিক্ৰিয়ক পদাৰ্থসমূহত যিমানটা মৌল আছে এই গোটেইকেইটা মৌলৰ ভৰ মানে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ, যদি এই বিক্ৰিয়াজাত পদাৰ্থত যিমানটা মৌল আছে গোটেইকেইটা মৌলৰ মুঠ ভৰৰ সমান হয়, তেতিয়া তেনে ৰাসায়নিক বিক্ৰিয়াক সন্তুলিত ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। যে যি ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক পদাৰ্থৰ মৌলসমূহৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলসমূহৰ মুঠ ভৰৰ সমান, তেনে সমীকৰণক বা তেনে ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ইয়াত Zn কেইটা আছে, এটা Zn ইয়াত বিক্ৰিয়াজাত পদাৰ্থ এটা আছে, H2 দুটা আছে, H2 দুটা আছে, ছালফাৰ এটা আছে, ছালফাৰ এটা, অক্সিজেন 4টা আছে, অক্সিজেন 4টা। গতিকে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণৰ উদাহৰণ হয়। চ' আশা কৰোঁ সকলোৱে এইটো বুজি পাইছা। চ' তাৰপিছত অসন্তুলিত ৰাসায়নিক সমীকৰণ কাক কয়, যে অসন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণৰ ওলোটা, মানে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থসমূহৰ মৌলসমূহৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলসমূহৰ মুঠ ভৰৰ সমান নহয়। যেনেকৈ ইয়াত কেইটা আছে, মেগনেছিয়াম এটা আছে, অক্সিজেন দুটা আছে, ইয়াত কিন্তু মেগনেছিয়াম এটা, অক্সিজেন এটা, গতিকে ইয়াত অক্সিজেন দুটা, ইয়াত এটা, গতিকে ভৰ সমান হোৱা নাই। ঠিক সেইদৰে ইয়াত হাইড্ৰজেন দুটা, অক্সিজেন দুটা, কিন্তু ইয়াত হাইড্ৰজেন দুটা, অক্সিজেন এটা, ইয়াত অক্সিজেন দুটা, ইয়াত এটা, গতিকে ইয়াত ভৰ সমান হোৱা নাই। কেলছিয়াম প্লাছ অক্সিজেন ইয়াত, তাৰপিছত হ'ল কেলছিয়াম অক্সাইড হ'ল, ইয়াত অক্সিজেন দুটা, ইয়াত অক্সিজেন এটা, গতিকে এইবোৰৰ মুঠ ভৰ সমান হোৱা নাই। গতিকে এইবোৰ হ'ল অসন্তুলিত ৰাসায়নিক সমীকৰণ বা জকা ৰাসায়নিক সমীকৰণ। আৰু এইফালে Zn এটা আছে, Zn এটা, H2 দুটা আছে, H2 দুটা, ছালফাৰ এটা আছে, ছালফাৰ এটা, O4টা আছে, O4টা, গতিকে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। ইয়াত Pb আছে, Pb এটা, কপাৰ এটা, কপাৰ এটা, ক্লৰাইড দুটা, ক্লৰাইড দুটা, গতিকে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণৰ উদাহৰণ। চ' এতিয়া অসন্তুলিত ৰাসায়নিক সমীকৰণ কেইটা যে অসন্তুলন হৈ আছে বা মুঠ বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সমান নহয়, গতিকে এই কাৰণে আমি সমান কৰিবৰ কাৰণে আমি বিক্ৰিয়া এটাক বা ৰাসায়নিক বিক্ৰিয়া এটাক সন্তুলন কৰিব লাগে। চ' এতিয়া যে বিক্ৰিয়ক পদাৰ্থ এটাক আমি সন্তুলন কেনেকৈ কৰিম, যে তাৰ কিছু নিয়ম আছে।
যে বিক্রিয়া এটা সন্তুলন কেনেকৈ কৰিব লাগে প্ৰথমতে ৰুলটো হ'ল যে প্ৰথমতে যদি কোনো ধাতু থাকে বা মেটেলছ মানে থাকে যেনে কেলছিয়াম ছ'ডিয়াম পটাছিয়াম জিংক মেগনেছিয়াম আইৰণ তেনেকৈ মেংগানিজ কপাৰ এইবোৰ যিবোৰ আছে এইবোৰ হ'ল ধাতু বা মেটেল এইবোৰক প্ৰথমে আমি চাব লাগিব কেইটা আছে এইবোৰ আমাক প্ৰথমে সন্তুলন কৰিব লাগিব দ্বিতীয়তে অধাতু যিমানবোৰ আছে নন মেটেলছ কাৰ্বন নাইট্ৰজেন ছালফাৰ চ' এইবোৰ যিমানবোৰ আছে এই গোটেইবোৰ তাৰপিছত আমাৰ সন্তুলন কৰিব লাগিব তৃতীয়তে হেলোজেন যিবোৰ আছে ফ্লুৰিন ক্লোৰিন ব্ৰোমিন আয়ডিন এইকেইটা আমাৰ সন্তুলন কৰিব লাগিব তাৰপিছত চতুৰ্থতে অক্সিজেন আৰু একেবাৰে শেষত হ'ল মানে হাইড্ৰজেন চ' এইদৰে আমাৰ মানে বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰিব লাগিব একদম ইজিলি তাৰপিছত এক্সাম্পল আমি লওঁ তেতিয়াহ'লে বুজি পাম ইজিলি যে কি আছে মেগনেছিয়াম প্লাছ অক্সিজেন আছে আৰু প্ৰথমটো হ'ল আইৰণ প্লাছ পানী আইৰণ প্লাছ পানী দিলে কি হ'ব ইয়াত মানে ফেৰিক অক্সাইড প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হ'ল চ' এতিয়া আইৰণ আছে এটা আইৰণ আছে তিনিটা গতিকে আমাৰ কি কৰিব প্ৰথমতে আইৰণ তিনিটা আছে সমান কৰিব লাগিব গতিকে ইয়াত যে তিনিটা আইৰণ আছে ইয়াত আমি 3 দি দিওঁ গতিকে তিনিটা আইৰণ হ'ল তিনিটা আইৰণ হৈ গ'ল এতিয়া দেখিব লাগিব অক্সিজেন ইয়াত অক্সিজেন কেইটা আছে যেহেতু ইয়াত মানে কি নাই নন মেটেলছবোৰ নাই হেলোজেনবোৰ নাই গতিকে আমি অক্সিজেন চেক কৰিম অক্সিজেন ইয়াত আছে 4টা ইয়াত আছে এটা গতিকে ইয়াত আমি 4 দি দিম ইয়াত 4 দিলে কি হ'ব অক্সিজেন 4টা হৈ গ'ল তাৰপিছত দেখিব লাগিব হাইড্ৰজেন হাইড্ৰজেন ইয়াত কেইটা আছে 2টা আছে ইয়াত আছে 4 2 8টা গতিকে ইয়াত 4 দি দিলে হাইড্ৰজেন হ'ল 4 2 8 তাৰপিছত অক্সিজেন হ'ল 4টা আইৰণ হ'ল 3টা আইৰণ 3টা হাইড্ৰজেন 8টা তাৰপিছত অক্সিজেন 4টা সমান হৈ গ'ল গতিকে এইটো সন্তুলন হৈ গ'ল গতিকে আমাৰ ইয়াত সন্তুলন কৰোঁতে এটা কথা মনত ৰাখিব লাগিব আমি যে ইয়াত 3 আৰু 4 বহাইছোঁ 3 আৰু 4টো আমি কেতিয়াও ইয়াত বহাব নোৱাৰিম বা ইয়াত বহাব নোৱাৰিম বা ইয়াত বহাব নোৱাৰিম বা ইয়াত বহাব নোৱাৰিম এইবোৰ সদায় ফ্ৰণ্টত বহাব লাগিব তাৰপিছত হ'ল মেগনেছিয়াম প্লাছ অক্সিজেন ইয়াত কি হ'ল মেগনেছিয়াম প্লাছ অক্সিজেন লগ হৈ পেলাই মেগনেছিয়াম অক্সাইড হ'ল গতিকে ইয়াত অক্সিজেন 2টা ইয়াত এটা প্ৰথমে আমাৰ দেখিব লাগিব ধাতু মেটেলছ মেগনেছিয়াম এটা আছে এটা গতিকে যেনেকৈ আছে তেনেকৈ তাৰপিছত অক্সিজেন ইয়াত 2টা আছে অক্সিজেন ইয়াত 2টা আছে গতিকে আমি ইয়াত 2 দিম ইয়াত 2 দিয়াৰ লগে লগে কি হ'ল অক্সিজেন 2টা হৈ গ'ল কিন্তু মেগনেছিয়ামো 2টা হৈ গ'ল গতিকে যিহেতু মেগনেছিয়াম 2টা হৈ গ'ল গতিকে ইয়াতো আমাৰ 2 দিব লাগিব তেতিয়াহ'লে মেগনেছিয়াম 2টা হৈ যাব তাৰপিছত ছ'ডিয়াম ছালফেট প্লাছ বেৰিয়াম ক্লৰাইড ইয়াত কি হ'ব বেৰিয়াম ছালফেট প্লাছ ছ'ডিয়াম ক্লৰাইড মানে কি হ'ব ছ'ডিয়ামে ক্লৰিন লৈ ল'ব আৰু বেৰিয়ামে ছালফেট লৈ ল'ব ইয়াত কি হ'ব ছ'ডিয়াম আছে 2টা প্ৰথমে মেটেল দেখিব লাগিব আমাৰ ছ'ডিয়াম আছে 2টা ছ'ডিয়াম আছে এটা গতিকে আমি ইয়াত 2 দিব লাগিব ইয়াত যদি 2 দিওঁ কি হ'ব ছ'ডিয়াম 2টা হৈ গ'ল ছ'ডিয়াম 2টা হৈ গ'ল পিছত দেখিব লাগিব আমাৰ ছালফাৰ এটা আছে তাৰপিছত বেৰিয়াম এটা আছে বেৰিয়াম এটা ঠিকে আছে তাৰপিছত দেখিব লাগিব ক্লৰিন 2টা আছে ক্লৰিন 2টা হৈ গ'ল ঠিকে আছে অক্সিজেন 4টা আছে অক্সিজেন 4টা সমান গতিকে এইটো কি হ'ল সন্তুলন হৈ গ'ল আৰু ইয়াত বেৰিয়াম ছালফেট যিটো আছে এইটো বগা পদক্ষেপ হয় মানে যেতিয়া নেকি ছ'ডিয়াম ছালফেটৰ লগত বেৰিয়াম ক্লৰাইড বিক্ৰিয়া কৰে তেতিয়া বেৰিয়াম ছালফেট নামৰ এটা বগা পদক্ষেপ মানে উৎপন্ন কৰে এইটো এটা MCQ আহিব পাৰে যে যেতিয়া ছ'ডিয়াম ছালফেটৰ লগত বেৰিয়াম ক্লৰাইড মানে বিক্ৰিয়া কৰে তেতিয়া কি মানে পদক্ষেপ উৎপন্ন হয় যে বেৰিয়াম ছালফেট বগা পদক্ষেপটো উৎপন্ন হয় তাৰপিছত হ'ল কাৰ্বন ডাই অক্সাইড প্লাছ পানী কি হ'ব সূৰ্যৰ ৰশ্মিৰ লগত আৰু ক্ল'ৰফিলে আমি জানো ক্ল'ৰফিলে কি কৰে মানে এই কামটো কৰে মানে যিটো নেকি ফটোচিনথেচিছ বা সালোক সংশ্লেষণ হয় এইটো কৰে কি হ'ব কি উৎপন্ন হ'ব C6H12O6 মানে গ্লুক'জ উৎপন্ন হ'ব প্লাছ অক্সিজেন আৰু পানী উৎপন্ন হ'ব গতিকে ইয়াত আমাৰ প্ৰথমে কি কৰিব লাগিব মেটেল যিহেতু ইয়াত মানে নাই গতিকে আমি তাৰপিছত কাৰ্বনত ধ্যান দিব লাগিব কাৰ্বন নন মেটেলছত কাৰ্বন 6টা আছে ইয়াত কাৰ্বন এটা আছে গতিকে ইয়াত 6 দিব লাগিব 6 দিলে কি হ'ব কাৰ্বন 6টা হৈ গ'ল তাৰপিছত দেখিব লাগিব আমাৰ অক্সিজেন কেইটা আছে 6টা এটা আৰু 2টা কিমানটা আছে 8টা 9টা আছে গতিকে আমাৰ ইয়াত কি কৰিব লাগিব ইয়াত কেইটা আছে 3টা আছে 3 8 গুণ 24 হয় গতিকে আমাৰ 24 বনাব লাগিব গতিকে ইয়াত দেখিব লাগিব কি অক্সিজেন আছে 2টা এটা 3টা আৰু ইয়াত আছে কেইটা 6টা 2টা 8টা আৰু 9টা গতিকে আমাৰ ইয়াত মিলাব লাগিব কেনেকৈ আমাৰ চাওঁ কেনেকৈ মিলাব পাৰোঁ আমি যদি 24টা বনাওঁ হয় নেকি চাওঁ ইয়াত আমাৰ 6টা আছে গতিকে ইয়াত 6 দিলে কিমান হ'ব 6 দিলে হ'ব 6 দুগুণ 12 আৰু ইয়াত 6টা আছে 18 ইয়াত 6 দিলে হৈ যাব কিমান গতিকে ইয়াত কি কৰিলোঁ আমি ইয়াত 6 দিলোঁ ইয়াত 6 দিলোঁ গতিকে অক্সিজেন কেইটা হ'ল 6টা 6 দুগুণ 12টা 18টা আৰু 6টা 24টা হ'ল গতিকে ইয়াত আমাৰ অক্সিজেন কেইটা আছে 6 দুগুণ 12টা আছে
আৰু ইয়াত যদি আমি 12 দি দিওঁ গতিকে 24টা অক্সিজেন হৈ গ'ল এতিয়া হাইড্ৰজেন আমাৰ লাগিব কেইটা কৰিব লাগিব ইয়াত আছে 2টা ইয়াত আছে 12টা ইয়াত আছে 6 দুগুণ 12 তাৰ মানে 6 দুগুণ 12টা আৰু 12টা 24টা হৈ গ'ল গতিকে আমাৰ এইটো সন্তুলন হৈ গ'ল আমি আকৌ চেক কৰোঁ অক্সিজেন আছে 6টা কাৰ্বন ডাই অক্সাইড আছে 6টা কাৰ্বন ডাই অক্সাইড আছে 6টা অক্সিজেন আছে 6 দুগুণ 12টা তাৰপিছত আৰু 12টা 24টা ইয়াত আছে 6টা 6 দুগুণ 12 মানে 18 আৰু ইয়াত আছে 6টা তাৰ মানে 6 18 কিমান 24টা আছে হাইড্ৰজেন 12 দুগুণ 24 আৰু ইয়াত 12টা আৰু ইয়াত 6 দুগুণ 12 12 12 24 গতিকে এইটো সন্তুলন হ'ল তাৰপিছত অপসৰণ বিক্ৰিয়া আৰু দ্বি অপসৰণ বিক্ৰিয়া কি হয় প্ৰথম হ'ল অপসৰণ বিক্ৰিয়া যে অপসৰণ বিক্ৰিয়া কাক কোৱা হ'ব যে যি বিক্ৰিয়াত নেকি সক্ৰিয় ধাতু এটাহে এটা দ্ৰৱৰ পৰা তাতকৈ কম সক্ৰিয় ধাতুক অপসাৰিত কৰিব যেনেকৈ ইয়াত আইৰণ প্লাছ কপাৰ সালফেট ইয়াত কি হৈছে আইৰণ কপাৰতকৈ বেছি সক্ৰিয় গতিকে আইৰণে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিছে কি হৈছে আইৰণ সালফেট প্লাছ কপাৰ ইয়াত আইৰণ সালফেট এটা প্ৰশ্ন আহে যেতিয়া নেকি কপাৰ সালফেট দ্ৰৱত লুৰ গজাল সোমাই দিয়া হয় তেতিয়া কপাৰ সালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন কিয় হয় সো ইয়াৰ আনসাৰটো হ'ল যে যেহেতু আইৰণ কপাৰতকৈ বেছি সক্ৰিয় গতিকে আইৰণ যেতিয়া নেকি লুৰ গজাল এটা কপাৰ সালফেট দ্ৰৱত সোমাই দিয়া হ'ব ডুবাই দিয়া হ'ব তেতিয়া কি হ'ব আইৰণে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু আইৰণ সালফেট গঠন কৰিব যাৰ কাৰণে কি হৈ যাব মানে কপাৰ সালফেট দ্ৰৱৰ বৰণটো অলপ মানে পাতল হৈ যাব আৰু মানে লুৰ গজালৰ ওপৰত আইৰণ সালফেট বা ফেৰাছ সালফেটৰ এটা আৱৰণ দেখা পোৱা যাব আৰু যেটো মুগা বৰণৰ হ'ব তাৰপিছত হ'ল জিংক প্লাছ কপাৰ সালফেট কি হ'ব জিংক সালফেট প্লাছ কপাৰ এতিয়া এই দুয়োটা বিক্ৰিয়াত কি দেখা পোৱা গৈছে যে সক্ৰিয় মৌলই সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতুক কি কৰিলে সলিউশনৰ পৰা বা দ্ৰৱৰ পৰা অপসাৰিত কৰিলে যেনেকৈ জিংক কপাৰতকৈ বেছি সক্ৰিয় আইৰণ কপাৰতকৈ বেছি সক্ৰিয় গতিকে ইহঁতে কি কৰিলে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি দিলে তাৰপিছত ইয়াত কি কৰিলে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড ইয়াত কি হ'ল বেৰিয়াম সালফেট প্লাছ সোডিয়াম ক্লোৰাইড গতিকে ইয়াত আয়নৰ বিনিময় হ'ল মানে বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেটৰ পৰা কি হ'লে সোডিয়ামে ক্লোৰিন লৈ ল'লে আৰু বেৰিয়ামে সোডিয়াম সালফেটৰ পৰা সালফেট লৈ ল'লে গতিকে দুটা অপসৰণ হৈছে দুবাৰ অপসৰণ হৈছে আৰু যেহেতু দুবাৰ অপসৰণ হৈছে সেইটো কাৰণে ইয়াক দ্বি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় গতিকে এনেকৈ ক'ব লাগিব যে যি বিক্ৰিয়াত আয়নৰ বিনিময় হয় ইয়াত আয়নৰ বিনিময় হৈছে বা যি বিক্ৰিয়াত দুবাৰ অপসৰণ হয় তাকে দ্বি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় মেইনলি আয়নৰ মানে বিনিময় হয় প্ৰথমতে হ'ল সোডিয়াম কি কৰিলে ক্লোৰিন লৈ ল'লে সোডিয়াম ক্লোৰাইড তাৰপিছত বেৰিয়ামে সালফেট লৈ ল'লে বেৰিয়াম সালফেট গতিকে দুয়োটা ক্ষেত্ৰতে কি অপসৰণ হ'ল দুবাৰ অপসৰণ হ'ল গতিকে এতিয়া আমাৰ ইয়াত মানে ইয়াত সোডিয়াম দুটা আছে গতিকে ইয়াত আমি জুই দি দিলে দুটা সোডিয়াম হৈ যাব আৰু বাকি ক্লোৰিন দুটা আছে ক্লোৰিন দুটা হৈ যাব আৰু বেৰিয়াম এটা সালফেট এটা তো ঠিকই আছে তেনেকৈ থাকিব তাৰপিছত মৌলৰ ধাতুসমূহৰ বা ধাতুসমূহৰ সক্ৰিয়তাৰ ক্ৰম ধাতুসমূহৰ সক্ৰিয়তাৰ ক্ৰম এইটো বহুত ইম্পৰ্টেণ্ট হয় যে প্ৰথম আমাৰ পটাছিয়াম সবতকৈ বেছি সক্ৰিয় ধাতু তাৰপিছত হ'ল সোডিয়াম তাৰপিছত কেলছিয়াম তাৰপিছত মেগনেছিয়াম তাৰপিছত এলুমিনিয়াম তাৰপিছত জিংক তাৰপিছত আইৰণ তাৰপিছত লেড তাৰপিছত হাইড্ৰজেন তাৰপিছত কপাৰ তাৰপিছত হ'ল পাৰা তাৰপিছত সিলভাৰ তাৰপিছত গোল্ড গতিকে এটা মনত ৰাখিব লাগিব যে ধাতুসমূহৰ সক্ৰিয়তাৰ ক্ৰম সবতকৈ বেছি পটাছিয়াম তাৰপিছত সোডিয়াম কেলছিয়াম মেগনেছিয়াম মানে এই হাইড্ৰজেনৰ ওপৰলৈকে এইখিনি মনত ৰাখিব লাগিব বেছি ইম্পৰ্টেণ্ট হয় সো এতিয়া হ'ল জাৰণ আৰু বিজাৰণ আৰু ৰেডক্স ৰিয়েকশ্যন কি হয় যে জাৰণ দুটা কণ্ডিশ্যন আছে এটা হ'ল অক্সিজেন যোগ হ'লে তাক জাৰণ বুলি কোৱা হ'ব হাইড্ৰজেন বিয়োগ হ'লে তাক জাৰণ বুলি কোৱা হ'ব আৰু বিজাৰণ হ'ল জাৰণৰ উল্টা যদিহে অক্সিজেন বিয়োগ হয় তেন্তে বিজাৰণ হ'ব আৰু হাইড্ৰজেন যোগ হ'লে বিজাৰণ ইয়াত উল্টা আছিলে অক্সিজেন যোগ হ'লে জাৰণ অক্সিজেন বিয়োগ হ'লে বিজাৰণ হাইড্ৰজেন বিয়োগ হ'লে জাৰণ হাইড্ৰজেন যোগ হ'লে বিজাৰণ মানে এটা আনটোৰ উল্টা ৰেডক্স ৰিয়েকশ্যন কি হয় যেতিয়া নেকি এই জাৰণ আৰু বিজাৰণ একেলগে ঘটিব তেতিয়া তাক ৰেডক্স ৰিয়েকশ্যন বা জাৰণ বিজাৰণ বুলি কোৱা হ'ব যেনেকৈ এক্সাম্পল জাৰণৰ ক্ষেত্ৰত আমি চাওঁ যে কপাৰ প্লাছ অক্সিজেন মিলি পেলাই কপাৰ অক্সাইড হৈছে
গতিকে ইয়াত কি হৈছে কপাৰে অক্সিজেন লৈ পেলাই মানে অক্সিজেন যোগ হৈ পেলাই কপাৰ অক্সাইড হৈছে গতিকে এইটো জাৰণ আৰু বিজাৰণত কি হ'ব কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন গেছ যোগ কৰা হ'ল কি হৈ গ'ল কপাৰ প্লাছ পানী উৎপন্ন হৈ গ'ল মানে কপাৰ অক্সাইড কপাৰলৈ মানে বিযোজিত হৈ গ'ল মানে ইয়াত কি হ'ল যেহেতু অক্সিজেন ইয়াৰ পৰা বিয়োগ হ'ল গতিকে এইটো এটা কি হ'ব বিজাৰণ হ'ব আৰু ৰেডক্স ৰিয়েকশ্যন কৰি দেখিবলৈ গ'লে জিংক অক্সাইড প্লাছ কাৰ্বন কি হ'ল জিংক প্লাছ কাৰ্বন মনক্সাইড হৈ গ'ল ইয়াত জিংক অক্সাইডৰ পৰা অক্সিজেন ৰিমুভ হ'ল মানে অক্সিজেন বিয়োগ হ'ল যাৰ কাৰণে ইয়াক বিজাৰণ বুলি কোৱা হ'ব বিজাৰণ হ'ল বিজাৰিত হ'ল আৰু ইয়াত কাৰ্বনে অক্সিজেন লৈ পেলাই কাৰ্বন মনক্সাইড গঠন কৰিলে গতিকে ইয়াত কি হ'ল কাৰ্বনৰ লগত অক্সিজেন যোগ হ'ল গতিকে জাৰণ আৰু জিংকৰ পৰা অক্সিজেন বিয়োগ হ'ল গতিকে এইটো বিজাৰণ গতিকে জাৰণ আৰু বিজাৰণ যেতিয়া এটা বিক্ৰিয়াত মানে একেটা বিক্ৰিয়াতে যেতিয়া জাৰণ আৰু বিজাৰণ সংঘটিত হ'ব তেতিয়া তাক জাৰণ বিজাৰণ বা ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হ'ব যেনেকৈ ইয়াত মেংগানিজ অক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড কি হ'ব ইয়াত উৎপন্ন হৈছে মেংগানিজ ক্লৰাইড পানী আৰু ক্লৰিন ইয়াত মেংগানিজ অক্সাইডৰ পৰা অক্সিজেন এৰি দিছে মানে বিয়োগ হৈছে গতিকে এইটো হ'ব বিজাৰণ আৰু হাইড্ৰজেনে অক্সিজেন লৈ পেলাই পানী উৎপন্ন কৰিছে গতিকে এইটো হ'ব জাৰণ এইটো জাৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ হয় এতিয়া পিছত আহিলে ক্ষয় বৱন যে ক্ষয় বৱন কি হয় ক্ষয় বৱন যে ধাতু এটাক যদি আমি ৰাখি দিওঁ ইয়াত কি কৰিব যে চাৰিওফালৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা ধাতুৰ ক্ষয় ঘটা প্ৰক্ৰিয়াটোকে ক্ষয় বৱন বুলি কোৱা হয় মানে আমাৰ চাৰিওফালৰ চৌপাশৰ যিমান পদাৰ্থ আছে মেইনলি জলীয় বাষ্প আৰু এচিড এইবোৰৰ দ্বাৰা যেতিয়া নেকি ধাতু এটা ক্ষয় হৈ যাব আৰু এই ক্ষয় হোৱা পৰিঘটনা যিটো আছে প্ৰক্ৰিয়া যিটো আছে এই প্ৰক্ৰিয়াটোকে ক্ষয় বৱন বুলি কোৱা হয় কেনেকৈ যে আমাৰ চাৰিওফালৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প আৰু এচিড আদিৰ দ্বাৰা যদি কি হয় ধাতু এটা ক্ষয় হয় আৰু এই ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে ক্ষয় বৱন বুলি কোৱা হয় এতিয়া ক্ষয় বৱনৰ উদাহৰণ কি আছে এক নম্বৰ উদাহৰণ হ'ল মামৰে ধৰাটো লোট মামৰে ধৰা এইটো এটা ক্ষয় বৱনৰ মানে উদাহৰণ হয় 2 নম্বৰ কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি কপাৰৰ ওপৰত কি হয় সেউজীয়া চামনি পৰে এইটো এটা উদাহৰণ 3 নম্বৰ সিলভাৰৰ ওপৰত পৰা ক'লা চামনি সিলভাৰৰ ওপৰত ক'লা চামনি পৰে কপাৰৰ ওপৰত সেউজীয়া চামনি আৰু মামৰ ধৰা এই তিনিটা হ'ল ক্ষয় বৱনৰ উদাহৰণ তাৰপিছত মামৰ ধৰা কি ইয়াক ৰোধ কেনেকৈ কৰিব পাৰি যে লুৰ বস্তু মুক্ত অৱস্থাত যেতিয়া ৰাখা হয় তেতিয়া কি হয় বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই আইৰণ অক্সাইড বা ফেৰিক অক্সাইডৰ এটা আৱৰণ সৃষ্টি কৰে যাৰ দ্বাৰা লুৰ বস্তু ক্ষয় সাধন হয় ইয়াকেই মামৰে ধৰা বুলি কোৱা হয় যে মুক্ত অৱস্থাত আমি যদি মানে ধাতু এটা ৰাখি দিওঁ মানে লুৰ বস্তু এটা মানে লোহা এটা ৰাখি দিওঁ বা লোহাৰ যিকোনো বস্তু ৰাখি দিওঁ গতিকে সেই বায়ুত যি জলীয় বাষ্প আছে বা বায়ুত যি অক্সিজেন আছে সেই অক্সিজেনৰ লগত লোহাৰ বিক্ৰিয়া হ'ব মানে আইৰণৰ বিক্ৰিয়া হ'ব আৰু আইৰণৰ বিক্ৰিয়া হোৱাৰ লগে লগে ফেৰিক অক্সাইড বা Fe2O3 উৎপন্ন হ'ব আৰু এইটো এটা আৱৰণ সৃষ্টি কৰিব লোহাৰ ওপৰত যাৰ দ্বাৰা নেকি লোহাটো ক্ষয় হৈ যাব আৰু ইয়াকে মামৰে ধৰা বুলি কোৱা হয় আৰু ৰোধ কেনেকৈ কৰিব পাৰি আমি যদি সেই লোহাৰ বস্তুটোৰ ওপৰত ৰং কৰি দিওঁ তেতিয়া দেখিম যে মানে মামৰে নধৰিব কাৰণ যিহেতু অক্সিজেন লোহাৰ সংস্পৰ্শলৈ আহিব নোৱাৰিব গতিকে মামৰে নধৰিব আৰু যদি আমি আইৰণতকৈ বেছি সক্ৰিয় ধাতু যেনে জিংক হওক বা এলুমিনিয়াম হওক বা এইবোৰৰ যদি আমি এটা প্ৰলেপ দিওঁ তেতিয়াও কি হ'ব মামৰে ধৰাৰ পৰা ৰোধ হ'ব তাৰপিছত আহিলে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা কি হয় যে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা যে তেলজাতীয় বস্তু যেতিয়া জাৰিত হয় এই তেলজাতীয় বস্তুবোৰ জাৰিত হ'লে এইবোৰ দুৰ্গন্ধ হৈ যায় ইয়াকে দুৰ্গন্ধিত বুলি কোৱা হয় মানে তেলজাতীয় যিমানবোৰ বস্তু আছে সেইবোৰ বস্তু যেতিয়া নেকি বায়ুত থকা অক্সিজেনৰ লগত মানে বিক্ৰিয়া কৰি পেলাই জাৰিত হৈ যায় তেতিয়া কি হয় দুৰ্গন্ধ ওলায় প্ৰচুৰ গোন্ধ ওলায় আৰু ইয়াকেই দুৰ্গন্ধিত বুলি কোৱা হয় বা ৰেঞ্চিডিটি বুলি কোৱা হয় এতিয়া ৰোধ কৰাৰ উপায় কি হয় বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিব লাগে মানে যাতে বায়ু সোমাব নোৱাৰে অৰ্থাৎ অক্সিজেন যাতে সোমাব নোৱাৰে তেনেকুৱা পাত্ৰত যদি আমি খাদ্যবস্তু ৰাখোঁ তেতিয়াহ'লে জাৰিত নহ'ব আৰু জাৰিত নহ'লে কি হ'ব দুৰ্গন্ধ নোলাব গতিকে এইদৰে আমি ৰোধ কৰিব পাৰোঁ 2 নম্বৰ প্ৰতিজাৰক পদাৰ্থ যেনে নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা মানে প্ৰতিজাৰক পদাৰ্থ নাইট্ৰজেন গেছ যদি আমি মানে ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব আমি মানে অক্সিজেন মানে বিক্ৰিয়া কৰিব নোৱাৰিব যাৰ দ্বাৰা নেকি দুৰ্গন্ধ নহ'ব বা তেলজাতীয় বস্তু জাৰিত নহ'ব এতিয়া প্ৰশ্ন এটা আহিব পাৰে যে ইয়াত যে চিপছৰ পেকেটত কিয় নাইট্ৰজেন গেছ ভৰোৱা হয় চিপছৰ পেকেটত এইটো কাৰণে নাইট্ৰজেন গেছ ভৰোৱা হয় কাৰণ যাতে চিপছৰ পেকেটত থকা যিবোৰ বস্তু আছে সেইবোৰ মানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই জাৰিত হৈ নাযায় যাতে জাৰিত হৈ গ'লে বস্তুবোৰ বেয়া হৈ যাব আৰু বেয়া নহ'বৰ কাৰণে নাইট্ৰজেন গেছ ভৰাই দিয়ে কাৰণ নাইট্ৰজেন গেছ এবিধ প্ৰতিজাৰক পদাৰ্থ
চ' আশা কৰোঁ সকলোৱে বুজি পাইছে এইটো চ' নেক্সট ভিডিঅ'ত আমি এই 1 নম্বৰ চেপ্টাৰৰ যিমানবোৰ মানে কুৱেশ্যন আছে গোটেইবোৰ কুৱেশ্যন ছল্ভ কৰিম গোটেইবোৰ কুৱেশ্যন আলোচনা কৰিম আৰু আজিৰ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু চেনেলত নতুন হ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু সকলোৱে লাইক কৰি পেলাই লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা লগতে সকলোৱে এটা কমেণ্ট কৰি দিবা চ' থেংক ইউ